এই কুয়াই পড়িলু পেপার তমুকত ভেলা বুঝি আমার কি অবস্থা আপনি জানেন স্যার আপনি কি করে মই জানবা লাগা নাই কর ভেলা বুঝি আপনি যা পয়সা দিলে ভালো ছিল পয়সা দিম যা জিলাইকে দিম এই ডাঙারকে ভেলা বুঝি বান্ধবি কিন্তু সাংবাদিক মাতিম তো কালকে ডাঙারকে বনো পয়সা টেনশন নেই আপনি টেনশন লব স্যার মানে দি পুরা পিছলৈ যায় ইমান লাহে লাহে কেতিয়া যাই পাম 12টা বাজিল গো এই সালফা শুরু এই অলপ দেখা পিছে মানুহ এই গল্লা কাম ফিনিশা স্টার্ট আইছে দে itu kar ভেলা বুঝে ইমান হলো আমার তো হয় itu ভেলা বুঝি মানুষ আমার স্যার আপনি যখন পয়সা দিছি আপনি বনাইছো একটু নুকলার হ'ব দে পইচা উঠাই ক'ব লাগে মই দিছো আৰু হ'ব দে এটা এটো জলবা লাগে আর দেৰি হৈছে নহলি দে জানা কাটি লওঁ নি স্যার এলা কি হে ভাইয়ে এটলা ইবাগে এই গাছা ইবাগে ভেলা বুঝি হল নাউমেন গোটে মা পইচা খাইছা মন নিচিনা হলি হৈছে আর এতে একো থাকবার নাই ইবাগে মাতছো সাংবাদিক কা কয় কি কবি লাগিল হা কাট লাইবই সাংবাদিক ইতে এই বকো ভাই এ থালিখান লইয়া বিশাল লোক কি হে ভাইয়ে এলা কি হে কিবা ঢংকা বস্তু আছে না নেই কি ভাই কৈছা এলা কাশি মাছ রে হৰি হব কি তো কাটাও যাবার নেই হ'ব ৰখ স্যার দে গেছি দে বাপা রে সারি বলে এটা কথা কি স্যার সেলফি দাও থু ক্যামেরা তুইলো হ্যাঁ এ আইছে যা রিপোর্টার কবিতা কি কয় এই তোহার হল 1.5 ফুটা ভেলা বুঝি এলা ধুতি রসি হরি দে ও আর কি কবি আইছে আর স্যার আপনি মাতিল না আইছা নাকি দেখুন দা এই ভেলা বুঝি তুই হ'ব নেকি ভেলা বুঝি হ'ব আছো কেমেৰা অন কৰা দেখোন ঠিক ঠাক কৰি লওঁ বস্তুবিলাক এই ক্যামেরা অন কর নমস্কাৰ মই গৌতমে আপোনাক লুনাটিক লাইভলৈ স্বাগতম জনাইছো ভোগালী বিহুৰ এই প্ৰাকখনত আমাৰ সকলো ভিউৱাৰ্ছক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই ভোগালী বিহুৰ বতৰত আমাৰ সাংবাদিকসকল অসমৰ চুকে কোণে বিয়পি আছে তাৰে থুটিকাটা নুনকুচিবাৰীত টিকলা ভাগৱতীৰ সমষ্টিত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক জিলু শৰ্মা আহক আমি জিলু শৰ্মাৰ ওচৰলৈ যাওঁ তাত ভোগালী বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে তাক জানিবলৈ চেষ্টা কৰোঁ হয় জিলু শৰ্মা আপুনি উপস্থিত আছে থুটিকাটা নুনকুচিবাৰীত তাৰ পৰিস্থিতি কেনেকুৱা আমাক জনাওক হয় জিলু শৰ্মা হয় গৌতম প্ৰতিম শৰ্মা বটলৈ হয় মই উপস্থিত আছোঁ বৰ্তমান থুটিকাটা নুনকুচিবাৰী গাঁৱত আৰু ইয়াৰে এই সমষ্টিৰে আপোনাৰ সভাপতি শ্ৰীযুত টিকলা ভাগৱতী আমাৰ লগত উপস্থিত আছে আৰু বৰ্তমান আমি উপস্থিত আছোঁ তেওঁ তৈয়াৰ কৰা এটি লিলিপুটৰ ভেলা ভুজিৰ কাষত আৰু তেওঁ আমাক তাৰে পাছতে তেওঁৰ বিশাল তৈয়াৰী ভেলা ভুজি আমাক দেখুৱাব আহক তেওঁৰ পৰা কিছুমান তথ্য সংগ্ৰহ কৰোঁ আমি এই ভেলা ভুজিৰ বিষয়ে হয় টিকলা ভাগৱতী আমাৰ দৰ্শকে জানিবলৈ উৎসুক হৈ আছে যে আপোনাৰ সেই বিশাল ভেলা ভুজিটো ক'ত বিশাল ভেলা বুজিটো এটোৱেই আমাৰ বিশাল ভেলা বুজি আপুনি তো কৈছিল যে আপুনি বিশাল ভেলা ভুজি তৈয়াৰ কৰিছে মই কৈছিলো কিন্তু সৰু হৈ গ'ল ইটা আপুনি এই ভেলা ভুজি চাব মাতিছিল আমাক এই ভেলা বুজি ই বুৰবকে এলা মই বানবা দিছিলো ইমান ডাঙৰ কৰবি তো বেলেগ জায়গাত তো লাখ টকা খৰচ কৰি কিমান ডাঙৰ ভেলা ভুজি তৈয়াৰ কৰিছে এটা এটা কথা লাখ টকা মই এতে খৰচ কৰাতকে আপনি এই নাৰিকল তামোল বিলাকত চাওক প্লেন চিট মাৰ দিছো কেৰকেটা উঠবা নৰে আমি চাওক এই ইবাগে এডলা নাৰিকল চাওক 32টা নাৰিকল পাইছে শুনো
আহাৰ বিহুৰ নাৰিকল হৈ গৈছি তে মই এতিয়া খৰচ কৰছো লাখ লাখ টকাও জনাই খুব কম পইচাতে হৈ গৈছি যি কি নহওক আজি দোমাহীৰ দিনা টিকলা ভাগৱতীয়ে এটা ভাল পদক্ষেপ আমাক জনতাক আমাৰ দেখুৱাইছে ভেলা বুজি যিয়েই নহওক তেওঁ এটা ভাল সমাজৰ বাবে ভাল পদক্ষেপ এটা লৈছে আৰু যোৱাবাৰ মই আপোনাৰ ইণ্টাৰভিউ লৈছিলোঁ ইলেকশ্যনৰ আগে আগে আৰু আপোনাক আজি এটা ব্যতিক্ৰমীৰ ওপৰত দেখা পাইছোঁ যে আপুনি লং পেণ্ট পিন্ধি আহিছে মোৰ মানে বাজেট মুকলি হ'ল সেইবাবে মই লং পেণ্টটো কিনবাৰ সক্ষম হ'লোঁ আৰু ঠাণ্ডাও পৰলা সেই ভাবিয়ে মানে বাজেটটো মুকলি কৰি দিছি লং পেণ্টটো আজি দেখছি আপোনাক মই কৈছিলোঁৱে যে বাজেট আহিলে মই লং পেণ্টটো কিনিম আজি লং পেণ্টটো কিনিছোঁ মই হয় ধন্যবাদ হয় 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 জিলুৰ মা হয়